Welcome to my YouTube channel. আজি আমি সেকেন্ড ইয়াৰ জনতাৰ আহ্বান নামৰ অসমীয়া সাবজেক্টৰ বিষয়ে কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিম। জ্যোতিপ্ৰসাদৰ গীতসমূহত কোন দুটা সুৰ ধ্বনিত হৈছে? এইটো ফাইনেল 2015 চনত আহিছে। জ্যোতিপ্ৰসাদৰ গীতসমূহত দুটা সুৰ ধ্বনিত হৈছে। 1 নম্বৰ কোমল মধুৰ সুৰ আৰু 2 নম্বৰ পৌৰুষ দীপ্ত সুৰ। নেক্সট প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এইচএছ ফাইনেল 13 চনত আহিছে। অভিনৱ এক জীৱনৰ ৰূপ সংহত অভিধান। যদি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিয়ে তেতিয়া এনেকৈ লিখিব লাগিব উক্ত পদ ফাঁকি বা উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি কিতাপৰ নাম দিব লাগিব সাহিত্য সৰবৰ অন্তৰ্গত। সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান নামৰ শিক্ষক কবিতাটিৰ পৰা তুলি অনা হৈছে। আৰু কিয় কৈছে কি কাৰণে কৈছে এইটো লিখিব লাগে। যেনেকৈ দিয়া আছে পৃথিৱীক নতুন ৰূপত সজাই মানৱৰ জয়গান গোৱাৰ প্ৰয়াস কৰি কবিয়ে এই কবিতাটিত অৱতাৰণা কৰিছে। প্ৰথমটো লিখিছিলে এইটো সংগতি হৈছে আৰু এইটো ব্যাস হৈছে। আৰু এতিয়া আমি ব্যাখ্যাটো চাম। কবিয়ে সমগ্ৰ পৃথিৱীখন ৰূপান্তৰৰ মাজেৰে আগবঢ়াৰ কামনা কৰি পৃথিৱীখনক সকলোকে নতুন চকুৰে সজাই তুলিবলৈ কৈছে। আন্ধাৰৰ কাল যৱনিকা ভেদি পোহৰ বিলাবলৈ কবিয়ে জনতাক আহ্বান কৰিছে। বোকাত জন্ম পদুমে যেনেকৈ সূৰ্যৰ পোহৰত ফুলি শোভাবৰ্ধন কৰে তেনেকৈ এন্ধাৰৰ পৰা জ্ঞানৰ পোহৰ পাবলৈ মানুহে চেষ্টা কৰিব লাগে। সকলোৱে যদি প্ৰেম আৰু একতাৰে কাম কৰে তেতিয়া উন্নতি অনিবাৰ্য হোৱাৰ লগতে জীৱন হ'ব অভিনৱ। কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদয়ৰ যোগেদি এক ৰূপান্তৰৰ পৃথিৱী গঢ়াৰ কথা কৈছে। তোমালোকে ইয়াত থকা প্ৰশ্নবোৰ বা এই প্ৰশ্নটো বাৰে বাৰে চাবা। ব্যাখ্যা কেনেকৈ কৰে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিলে কেনেকৈ কবিতা ফাঁকিত কি কৈছে আৰু তাত কি ক'বলৈ বিচাৰিছে সেইটো লিখিবা। তাৰপাছত ব্যাখ্যা কৰিবা তেতিয়া নম্বৰ পোৱাৰ ভাল হয়। এতিয়া আমি নেক্সটটো চাম। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিয়ে কোন চনৰ কোন তাৰিখে ক'ত মুক্তি লাভ কৰে আৰু গুৱাহাটীৰ ৰাইজে কেতিয়া প্ৰথমে সেই ছবি চাবলৈ সুবিধা পায়? এইচএছ ফাইনেল 2016 চনত আহিছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিয়ে 1935 চনৰ 10 মাৰ্চ তাৰিখে কলকাতাত মুক্তি লাভ কৰে আৰু গুৱাহাটীৰ ৰাইজে একেটা মাহৰে এই মাৰ্চ মাহৰে 20 তাৰিখে 10 তাৰিখৰ 10 দিনৰ বাদ আৰু 10 দিনৰ বাদ 20 তাৰিখ হ'ল 20 মাৰ্চত প্ৰথমে সেই ছবি চাবলৈ সুবিধা পায়। এতিয়া আমি নেক্সটটো চাম। কবিতাটোত কবিয়ে আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান বুলি কিয় কৈছে? এইটো এইচএছ ফাইনেল 2016 চনতো আহিছে। আমি এতিয়া চাম। জনতাৰ আহ্বান নামৰ কবিতাটোৰ মাজেৰে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই পৃথিৱীৰ আকাশে বতাহে জাগৰণ সৃষ্টি হোৱাৰ কথা কৈছে। কবিৰ মতে আজি সমগ্ৰ পৃথিৱীৰ জনতাৰ মনত নতুন চেতনাবোধ ইয়াত দুটা লাগিছে এটা দিবা দেই জাগ্ৰত হৈছে। কবিয়ে ৰূপান্তৰৰ মাজেৰে সুন্দৰৰ পূজাৰ বাবে জয়গান গাবলৈ আহ্বান জনাইছে। বোকাত জন্ম হোৱা অৰ্থাৎ পৃথিৱীৰ অন্ধকাৰ পৰিৱেশত জন্ম হোৱা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। তেওঁলোকেও দুৰ্নীতি ব্যভিচাৰৰ বিৰুদ্ধে মহাপ্ৰলয় আনিবলৈ অপূৰ্ব অভিযান আৰম্ভ কৰিছে। প্ৰগতিশীল চিন্তাৰ মাজেৰে জনতাৰ পোহৰ অভিমুখী এই অভিযানে আজি পৃথিৱীৰ আকাশ বতাহ কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি সাৰ্থক হ'বলৈ আগবাঢ়িছে। ঘোষণা কৰিছে জনতাৰ জয় মহামানৱত্বৰ জয়। এই প্ৰশ্নটো বহুত দৰকাৰী। তোমালোকে লিখি মনত পেলাবলৈ চেষ্টা কৰিবা। এতিয়া আমি নেক্সটটো চাম। নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদে কোনখন নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰে? নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদে শোণিত কুঁৱৰী নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰে। হয় এইটো প্ৰায় আহি থাকে। এইটো 17 চনত আহিছে। এইচএছ ফাইনেলত আহিছে।
আৰু প্ৰি ফাইনেলত আহিবা বা টেষ্ট পৰীক্ষাটো আহি পৰে এইটো মনো আহিলেও নাহিলেও এইটো মনত ৰখাটো প্ৰয়োজন তোমালোকে ভালকৈ চাবা গতিকে নেক্সটটো চাম প্ৰসংগতি দৰ্শাই ব্যাখ্যা কৰা আৰু এটা দিছে এইচএছ ফাইনেল 2017 চনত আহিছে আজি জনতাৰ পংকজ ৰূপ পংকজ মানে পদুম দেই বেলিমুৱা হৈ হাঁহে এতিয়া কি কাৰণে কৈছে কিয় কৈছে এইটো চাম এতিয়া এইটো প্ৰসংগ হয় প্ৰথমটো উক্ত পদ ফাঁকি বা কবিতা ফাঁকি এনেকৈ দিবা প্ৰথমতে অলপ টাইপিং অলপ ইয়াত খেলিমেলি হৈছে উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য অৰৱৰ অন্তৰ্গত এনেকৈ লিখিব তাৰপিছত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জনতাৰ আহ্বান নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে তাৰপিছত কিয় কৈছে এটা সংগতি চাম এতিয়া ইয়াৰ মাজেৰে বা এই পদ ফাঁকিৰ জৰিয়তে এনেকৈ লিখিলে হ'ব কবিয়ে জনতাৰ আলোক সন্ধানী ৰূপৰ কথা কৈ তেওঁলোকৰ মাজত নতুন চেতনাবোধ জাগ্ৰত হোৱাৰ কথা কৈছে এতিয়া ব্যাখ্যাটো চাম আজিৰ পৃথিৱী পৰিৱৰ্তনৰ মাজেৰে আগুৱাইছে এন্ধাৰ অৱহেলিত সমাজৰ পৰিৱৰ্তে সকলোৱে পৃথিৱীক নতুন চকুৰে চাব বিচাৰে সেয়েহে কবিয়ে অন্ধকাৰ বিনাশী পৃথিৱীত পোহৰ বিলাবৰ বাবে কিৰণত ফুলি উঠে তেনেদৰে এন্ধাৰ পৰিৱেশত জন্ম হোৱা মানুহেও আজি জ্ঞানৰ পোহৰ পাবলৈ বিপ্লৱ আৰম্ভ কৰিছে সেয়েহে পৃথিৱীত মানুহে শান্তিৰ সুৰভি বিলাবলৈ অভিযান চলাইছে মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্টিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতা মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে আজি জনতাৰ আলোক বিজয় অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ সুৰক্ষিত কৰি তুলিছে নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই তুলিছে সেয়েহে পৃথিৱীত মানুহে শান্তিৰ সুৰভি বিলাই আলোক বিজয় অভিযান চলাই নিছে প্ৰতিজন মানুহৰ মনত উদ্ৰেক হোৱা নৱজীৱনৰ এনে মহাসংঘাতে বৰ্তমান কঁপাই তুলিছে এতিয়া আমি নেক্সটটো চাম মৰণোত্তৰভাৱে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি এইচএছ ফাইনেল 2018 চনত আহিছে এইটো মৰণোত্তৰভাৱে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ'ল লুইতৰ পাৰৰ অগ্নিহুৰ লুইতৰ পাৰৰ অগ্নিহুৰ যদি এনেকৈ প্ৰশ্নত সোধে ডাইৰেক্ট লুইতৰ পাৰৰ অগ্নিহুৰ নিদিবা অলপ মিলাই লিখিবা প্ৰশ্নৰ লগত যেনেকৈ লিখা আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোন চনত আৰু ক'ত জন্ম হয় এইচএছ ফাইনেল 2018 চনত আহিছে এইটো আহি থাকে মানে ইমানো নাহে কিন্তু চাই থাকিবা আহিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ 1903 চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল এইটো মনত ৰখাৰ প্ৰয়োজন আহিলেও নাহিলেও নেক্সট চাম জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি এইচএছ ফাইনেল 18 চনত আহিছে তিনিটো প্ৰশ্ন চা কে লগত আহিছে 18 চনত জ্যোতিপ্ৰসাদ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ'ল লুইতৰ পাৰৰ অগ্নিহুৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হৈছে লুইতৰ পাৰৰ অগ্নিহুৰ এই তিনিটা প্ৰশ্ন জৰুৰী চাবা ভালকৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি এইটো 18 চনত আহিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হ'ল লুইতৰ পাৰৰ অগ্নিহুৰ এইটো চাইছিলোঁ ন নেক্সট চাম খোৰ উপচাৰ বুলিলে কি উপচাৰ কথা বুজায় আৰু সুধিছে আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে খোৰ উপচাৰ কি বুজাইছে লিখা হৈছে 18 চনতে হৈছে এইটো খোৰ উপচাৰ হ'ল পূজাৰ বাবে প্ৰয়োজনীয় 16 বিধ উপকৰণ এই 16 বিধ উপকৰণে দেৱ দেৱীক পূজা অৰ্চনা কৰা হয় সেই উপকৰণ কেইবিধ হ'ল আসন স্বাগত পদ্য অৰ্ঘ্য আচমনীয় মধুপৰ্ক পুনৰামচনীয় স্নান বসন আভৰণ গন্ধ পুষ্প ধূপ দীপ নৈবেদ্য আৰু বন্দনা এই প্ৰশ্নটো এতিয়া আমি নেক্সটটো চাম নেক্সট প্ৰশ্নটো কি হ'ব তোমালোকে এই প্ৰশ্নবোৰ লিখি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা আমি তাৰ পাছতো চাম জ্যোতিপ্ৰসাদ আগৰৱালাই ইন্দ্ৰমালতী কথাছবিখন কোন চনত নিৰ্মাণ কৰিছিল এইচএছ ফাইনেল 2020 আহিছে জ্যোতিপ্ৰসাদ আগৰৱালাই ইন্দ্ৰমালতী কথাছবিখন 1939 চনত নিৰ্মাণ কৰিছিল নেক্সটটো জনতাৰ আহ্বান কবিতাটোত কবিয়ে কিহৰ জয় বিচাৰিছে এইচএছ ফাইনেল 2019 আহিছে জনতাৰ আহ্বান কবিতাত কবিয়ে জনগণৰ জয় বিচাৰিছে
কবি মানে জ্যোতিপ্ৰসাদ আগৰৱালা। অসমীয়া সাহিত্য সংস্কৃতি জগতৰ ৰূপ কোঁৱৰ অভিধাৰে সাহিত্যিক কোনগৰাকী সাহিত্যিক বিভূষিত কৰা হৈছে? ফাইনেলি 2020 চনত আহিছে। অসমীয়া সাহিত্যৰ সংস্কৃতি জগতত ৰূপ কোঁৱৰ অভিধাৰে জ্যোতিপ্ৰসাদ আগৰৱালাক বিভূষিত কৰা হৈছে। এটা দুটা তিনিটা, ইয়াত তিনিত থকা বহুত দৰকাৰী প্ৰশ্ন। এইবোৰ সাধাৰণ জ্ঞানৰ নলেজ, কিন্তু সেইবোৰে কিছুমানে বহুতেই ভুল কৰে। তোমালোকে ভালকৈ চাবা। এই প্ৰশ্নটো পাইছিলোঁ আগত। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম লুইতৰ পৰা অগ্নিসুৰ। এইটো বাৰে বাৰে দি দিছে। এইটো টাইপিঙত অলপ ভুল মানে কি বাৰে বাৰে টাইপিং হৈ গ'ল আৰু। তোমালোকে চাবা। প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ'ল জয়মতী। এইটো চবেই জানে, জয়মতী। পৃথিৱীৰ আকাশে বতাহে কবিয়ে কিহৰ আহ্বান শুনিবলৈ পাইছে? পৃথিৱীৰ আকাশে বতাহে কবিয়ে জনতাৰ আহ্বান শুনিবলৈ পাইছে। হয়, ইয়াত কবিতাটোত পঢ়িলেই গমেই পাম। প্ৰবুদ্ধ শব্দটোৰ অৰ্থ লিখা। এইচএছ ফাইনেল 2019-13 আহিছে। প্ৰবুদ্ধ শব্দটোৰ অৰ্থ হ'ল জ্ঞান লাভ কৰা বা জাগৰিত। নেক্সট, বোকাত জন্ম লাভ কৰা মানুহে কলৈ উঠি যায়? আলোকলৈ উঠি যায়। আকাশত নিশিবা, আলোকলৈ উঠি যায়। এতিয়া আমি নেক্সটটো চাম। কবিয়ে কেনেকুৱা জনতন্ত্ৰ কামনা কৰিছে? কবিতাটোৰ আধাৰৰ বিশ্লেষণ কৰা। চাম দিয়া আমি। কবি জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাক আনৰ গোলামী বা দাসত্বৰ মানে দাস পৰা মুক্ত হোৱাৰ কামনা কৰিছে। কবিৰ মতে এতিয়া বিপ্লৱ আৰম্ভ হৈছে। জনতাই পোহৰ বিলাইছে, অজ্ঞানতা আঁতৰি গৈছে। শান্তি আৰু মানৱতাৰে ভৰা নতুন পৃথিৱীত অজ্ঞানতাৰ শোষণৰ বিৰুদ্ধে থাকিব কেৱল জনতাৰ স্বতন্ত্ৰ। আজি জনতাই জ্ঞানৰ পোহৰ বিলাবলৈ ৰাজপথলৈ ওলাই আহিছে। কবিয়ে কৈছে বোকাৰ পদুম ফুল আলোকলৈ উঠি আহিছে। এইদৰে আৰম্ভ হৈছে নতুন অভিযান, যি অভিযানে জনতাৰ হাতত তুলি দিব নতুন জীৱনৰ আলোকৰ শক্তি। অৰ্থাৎ বিপ্লৱ আৰম্ভ হৈছে আৰু এই বিপ্লৱে সমাজ জীৱনৰ পৰিৱৰ্তন কৰি সৌন্দৰ্যৰ পোহৰ বিলাব। কবিয়ে কামনা কৰিছে এইদৰে দেশত জনতন্ত্ৰ প্ৰতিষ্ঠা হ'ব। এই জনতন্ত্ৰই ভেদাভেদ নোহোৱাকৈ ন্যায় আৰু অধিকাৰ সমভাৱে বিতৰণ কৰিব। এই প্ৰশ্নটো লিখি মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। এতিয়া আমি নেক্সটটো চাম। সুন্দৰ পূজা থাপনাত কবিয়ে কিহেৰে উপচাৰ জচাৰ কথা কৈছে? এইচএছ ফাইনেল 14-17 চনত আহিছে। সুন্দৰৰ পূজা থাপনাত কবিয়ে খুৰ চাৰেৰে উপচাৰ জচাৰ কথা কৈছে। নেক্সট, জনতাৰ আহ্বান কবিতাটোত জনতাৰ মহাপ্ৰাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা। কবিয়ে জনতাৰ আহ্বান কবিতাটোত জনতাৰ মহাপ্ৰাণ আলোকৰ ফালে জাগি উঠিছে বুলি কৈছে। জীৱশ্ৰেষ্ঠ মানৱ লাঞ্ছিত আৰু শোষিত হৈ আহিছে। শেষত নিজৰ অধিকাৰৰ প্ৰতি সচেতন হৈ মানুহ সুপ্ত অৱস্থাৰ পৰা জাগ্ৰত হৈ পৰিল। অৰ্থাৎ মানুহে ন্যায্য অধিকাৰৰ প্ৰতি সচেতন হ'ল। জনতাৰ এই বিপ্লৱক বোকাৰ পৰা জন্ম লোৱা পদুম ফুলৰ লগত তুলনা কৰি কৈছে জনতাই আজি পদুম হৈ ফুলিছে। জনতাই এনেকৈয়ে বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি কবি আশাবাদী। জনতাই আজি জাগ্ৰত হৈ পোহৰ বিচাৰি সকলোৱে ওলাই আহিছে। পৃথিৱীৰ আকাশে বতাহে নিনাদিত হৈছে প্ৰবুদ্ধ জনতাৰ জয়গান। ইয়াৰ পাছতটো কি আছিলে? জীৱনৰ অপেক্ষাত আৰম্ভ হৈছে অন্ধকাৰ নাশী সুন্দৰৰ পূজা। এইটো লিখি চাবলৈ মানে মনত পেলাবলৈ চেষ্টা কৰিবা। এতিয়া আমি নেক্সটটো চাম। ব্যাখ্যা কৰিবলৈ দিছে। আজি জনতাৰ আলোক বিজয়ী ... নৱজীৱনৰ মহাংগতে কপাই বৰ্তমান। এই উক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৰবৰ অন্তৰ্গত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত জনতাৰ আহ্বান নামৰ কবিতাটিৰ পৰা বা তুলি অনা হৈছে আৰু তাৰপিছত সংগতিটো চাম। এই কবিতাফাঁকিৰ মানে কি কৰিব বিচাৰিছে? এই কবিতাফাঁকিৰ দ্বাৰা কবিয়ে মুক্তিকামী জনতাৰ মহাসংগ্ৰামৰ কথা ক'বলৈ বিচাৰিছে।
আমাৰ দেশ বহু বছৰ ধৰি ব্ৰিটিছৰ কবলত আছিল। আনৰ গোলাম হৈ থকাৰ পিছত সকলোৱে এই দাসত্বৰ বন্ধন ছিঙি ৰাজপথলৈ ওলাই আহিল। সমগ্ৰ বিশ্ব আজি জাগ্ৰত হৈছে। ৰূপান্তৰ বিচাৰি আমাৰ দেশৰ লোকসকলে জ্ঞানৰ পোহৰৰ ফালে ওলাই আহিছে। এক নতুন জীৱনৰ বাবে সকলোৰে মনত সমাজ সচেতনতা জাগি উঠিছে। ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব, কমেণ্ট জৰুৰ কৰিবা। থেংক ইউ বন্ধু।